Hello everyone, welcome back to my another vlog. I hope ki apnalokor nischay bhale aru muro bhale. Aji moi goi asu Tipam bahutore video hoyto apnaloke dekhi ase Tipam kon hoy na. So aji moyo bhabilu je apnalokok moyo okoman mur phalor pora dekhao. To video ti hekhaloke sai thakibo skip nokora koi. So aji moi jam bike ere mur logot ase kormoi Jibon. To let's go. Chalo. Guys, আমি আহি পালো দি Naharkotia ইয়াতে ৰৈছিলো পানী খাবলে আৰু চাহ খাই ললো যেহেতু আৰু ইয়াৰ পৰা লাগিব বুলি কৈছে maximum 35 মিনিট to 40 মিনিট তো বাকি নিশ্চয় থাকক সো আমি ফাইনালি টিপাম পাই গৈছো আৰু ইয়া চাউলুং চুকাফা পৰ্যটন ক্ষেত্ৰ টিপাম লিখা আছে ইয়াতে চাব পাৰে হেয়া আমি সোমাই গৈছো আৰু এতিয়া পালে স্বাগতম লিখা আছে টিপাম চুকাফা পৰ্যটন থলীলৈ আৰু এইফালে গৈ থাকো আমি আৰু ফাইনালি গাইজ এয়া টিপাম দেওহাল থান পালোহি আৰু গেট এয়া দেখিছে আপোনালোকে আৰু এতিয়া গৈ থাকো আগলৈ চাই থাকিব ইয়াৰ পৰা ষ্টেপ আৰম্ভ আৰু 1056টা বোলে ষ্টেপ আছে তো পাৰো নে নোৱাৰো ইমানখিনি যাবলৈ নাজানো ট্ৰাই কৰিম আৰু লগতে পানী বটল লৈ আহিছোঁ এতিয়ালৈকে পাত ওলোৱা নাই যেতিয়া পাত ওলায় তেতিয়া কিন্তু মজা একদম সেউজীয়া এটা পৰিৱেশ হয় বহুতেই ভাল লাগে দেখিবলৈ বাট আৰু টাইম লাগিব এইখিনি ওলাওঁতে এটা ধুনীয়া সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ মাজেৰে আহি মই পাই গলোহি টিপামৰ দেওহাল যেটো ইয়াত থান আছে হেয়া মই পাই গলোহি এয়া চাব পাৰে বহুত ভাগৰ লাগিলে একচুৱেলি যিমানখিনি ভাবিছিলো সিমানখিনি নহয় বাৰু মই ভাবিছিলো বহুত বেছি ষ্টেপ আছে আহিব নোৱাৰিম আধাৰ পৰা গুচি যাব লাগিব নেকি তেনেকুৱা এটা ডাউট হৈ আছিলে বাট ফাইনেলি মানে আহি পাই গলোহি এয়া ৰাজধানী টিপাম আৰু আহোম ৰজাৰ ৰাজত্ব কালত 1228 খ্ৰীষ্টাব্দত আহোম ৰজা চাউলুং চুকাফা দেৱে ইয়াতে প্ৰথম ৰাজধানী হিচাপে প্ৰতিষ্ঠিত হৈছিল তো বাকিখিনি ইয়াতে দেউতা আছে দেউতাৰ পৰা মই সবিশেষ জানিম তো চাই থাকক আৰু ইমান ভালকে সবিশেষ মই নাজানো যেহেতু ইয়াতে পুৰোহিত দেউতা আছে এখেতৰ পৰা মই জানিব বিচাৰিম নমস্কাৰ তো ইয়াৰ বিষয়ে আপুনি অকমান জনাই দিলে ভাল পাম আৰু যেহেতু আমি ইমান ভালকে নাজানো চাউলুং চুকাফা দেৱৰ কেনেকৈ ইয়াত আহিছিলে কৰ পৰা কেনেকৈ কিমান চনত স্থাপিত হৈছিলে হেয়া অকমান জনাই দিলে ভাল পাম আৰু হয় মই এই টিপামৰ আৰু বাসিন্দা আৰু ইয়াতে টিপামত যি চাউলুং চুকাফাৰ যি বঞ্চিমূলক অৱদান ইয়াতে এৰি থৈ গৈছিলে সেইখিনি
ক'বলৈ হ'লে এই স্বৰ্গদেউ চুকাফাই অহাৰ দিনৰ পৰা ক'ব লাগিব। যেতিয়া 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফাই চীনদেশৰ মালুং প্ৰদেশৰ পৰা এখন ৰাজ্য বিস্তাৰৰ কাৰণে আহিছিলে। আহি পাটকাই পৰ্বত অতিক্ৰম কৰি আহি এই ঠাইডোখৰত পালেহি। এই ঠাইতে ওপৰলৈ উঠি আহি দেখিলে যে ইয়াতে ইমান ধুনীয়া পৰিৱেশ, এইবিলাক দেখি মানে তেওঁ আপ্লুত হ'ল। আৰু এই সোণালী ধানেৰে উপস্থিত পৰি থকা পথাৰখন দেখি তেওঁ বেছি মনত আনন্দ পালে। কিন্তু ক'লে মুণ্ডুন চোন খাম, তাৰমানে সোণালী শস্যৰ দেশ। মুণ্ডুন চোন খাম বুলি ক'লে মুখৰ পৰা স্পষ্ট ফুটি উঠিলে মনত সোণালী শস্যৰ দেশ। তাৰপিছতে ইয়াতে 3 বছৰ কাল থাকি ইয়াতে অস্থায়ী ৰাজধানী পাতিলে। যেতিয়াই ৰাজধানী পাতিবলৈ লয় বা এই ৰাজ্য বিস্তাৰ কাৰণে স্বৰ্গদেৱে পাতনি মেলে, তেতিয়া মানে স্বৰ্গদেৱে সীতাকুণ্ড হিল এষ্টেটত বহি থাকোঁতে দীপলীপ কইনীয়া ওলাই দেখা দিলে। স্বৰ্গদেৱে আচৰিত খালে, ইমান অতব্য অৰণ্যত এই ছোৱালীজনী অকলে ক'ৰ পৰা আহিলে, ক'ৰ পৰা আহিলে বুলি তেওঁ মনত হেৰি কৰিলে। তাৰপিছতে অদৃশ্য হৈ গ'ল। তাৰ ৰাতিৰ ভাগত স্বৰ্গদেৱক মানে সপোনত দেখুৱালে যে মই বনদেৱী, তুমি যদি ইয়াত ৰাজ্য বিস্তাৰ কৰিব আহিছা তেতিয়া তোমাৰ প্ৰসাৰ হোৱাটো মোৰ নামত উৎসৰ্গা কৰিব লাগিব। তেতিয়া মানে চুকাফাই বাধ্য কৰি উৎসৰ্গা কৰিবলৈ ল'লে। যেতিয়াই বলি দিওঁতে তেজটোৰ পৰা পাতি কৰি আহি খুটি দিয়ে, এনে তেজটো লৈ হেৰি কৰি দিওঁতে পাতি কৰি আহি তাৰপিছত কি হ'ল, এইটো পূজাটো হ'ল। হোৱাৰ পিছতে পুৰোহিতক ক'লে যে আজিৰ পৰা ইয়াত পাতি কৰি অহাটো বন্ধ কৰি দিয়া। কাৰণ সেই কাউৰীবিলাক থাকিলে বহুত লেতেৰা খাদ্য, বহুত কিবা লেতেৰা বস্তু লৈ আহিব, সেইবোৰ পেলাব। গতিকে সেই বস্তুটো নাইকিয়া কৰি দিয়া। পুৰোহিতসকলে মন্ত্ৰ মাৰি সিহঁতক সেইদিনাৰ পৰা অহাটো বন্ধ কৰি দিলে আৰু আজিলৈকে নাই। এইটো তাৰ ইতিহাসৰ ৰহস্যময় কথা হ'ল। ইয়াতে 3 বছৰ থাকি অস্থায়ী ৰাজধানী পাতি বানপানী হ'ল। বানপানী হোৱাৰ কাৰণে আকৌ ভুটিয়াই গ'ল। এইফালে নামৰূপ চন্দ্ৰক এনেকৈ কৰি 2 এদিন 3 দিন এনে থাকি চৰাইদেউ পালেগৈ। চৰাইদেউত অলপ দিন থাকি মানে কি হ'ল, কি অসুবিধা হ'ল, কি নহ'ল, আকৌ গ'ল। অসুবিধা মানে একোৱেই নহয়, তাৰমানে ৰাজ্য বিস্তাৰ কাৰণে আহিছোঁতো, ঘূৰিব লাগিবতো বহুত। তাৰপিছত গৈ কিনে এইটো হেৰি হাবুং পালেগৈ, ধেমাজি হাবুং, তাত পালেগৈ। তাতো বানপানী হোৱা দেখি আকৌ ঘূৰি আহি শিৱসাগৰত থাকিলে। শিৱসাগৰত থাকি এনেকৈ তাৰমানে সকলোবোৰ জনগোষ্ঠীবিলাকক একত্ৰিত কৰি এখন বৰ অসম গঢ়িবলৈ চেষ্টা কৰিলে। আৰু সেই তেনেকৈ গঢ়ি চৰি গ'ল। কোনে বনাইছিলে? পাটলেং বৰবৰুৱা এই গড়টো বনাইছিলে। এই গড়টো বনাই থাকোঁতেই শত্ৰুখন আহি তেওঁক পাছফালৰ পৰা হত্যা কৰিলে। ঘোঁৰাটো উঠিব পৰা হ'লে নোৱাৰিলে হ'লে, ঘোঁৰাটো উঠিব লওঁতেই পাছফালৰ পৰা আক্ৰমণ কৰি মাৰিলে। ধন্যবাদ দেউতা, আপোনালৈ লগ পাই বহুত ভাল লাগিলে। হয়তো আজি আপোনাক লগ নোপোৱা হ'লে আজি ইমানখিনি কথা আমি গমেই নাপালোঁ। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ টিপামৰ বজালি চুবুৰীত। তাৰপিছত আপুনি ইয়ালৈ অকলে আহে নে কোনোবা থ'বলৈ আহে আপোনাক? অকলে আহোঁ। অকলে সদায় আহেনে? সদায় আহোঁ। আৰু ইয়াৰ পৰা কিমান দেৰিত গুচি যাব আপুনি? এতিয়া 5টা বজাত যাম। 5টা বজাত গুচি যাব? যাম। ঠিক আছে দিয়ক। তো এই দেউতাই ধুনীয়াকৈ সকলোখিনি ক'লে আপোনালোকক, কাৰণ ইমান হিষ্ট্ৰী মই ভালকৈ নাজানো, সেইকাৰণে অকণমান সুধি ল'লোঁ তেখেতক। বাকীখিনি মই আপোনালোকক ভিউ দেখাই আছোঁ, চাই থাকিব। মানে ইয়াত আহি মোৰ বহুত ভাল লাগিলে, ইমান ভাল লাগিলে মই সেয়া আপোনালোকক বুজাব নোৱাৰোঁ। বহুত ভাল লাগিলে। আৰু আপোনালোকেও আহিব টিপাম এই পৰ্যটনস্থলীলৈ। এয়া চাওক গাইজ, এয়া হৈছে বুঢ়ী দিহিং হয়। আৰু এইফালে নাজাৰা চাওক গাইজ, নাজাৰা। ৱাও,
একচুৱেলি সন্ধিয়া হৈ গৈছে সেইকাৰণে মানে পৰিৱেশটো ইমান ধুনীয়াকৈ দেখিব নাপাইছে আপোনালোকে আহোমৰ প্ৰথম ৰাজধানী টিপাম বুলি সকলোৱে গম পায় হয় নাই আৰু ইয়াতে এখন চাইনবোৰ্ড আছে পুৰুষিত দেউতাই অলৰেডি কৈ গৈছে যে চাইনবোৰ্ডখনত সম্পূৰ্ণ লিখা আছে এয়া চাব পাৰে লিখা আছে ৰাজধানী টিপাম কেপিটেল টিপাম বুৰঞ্জীয়ে পৰখা এই টিপাম দেওশালী পৰ্বতে বৰ অসম গৰুতা চাউলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আঘোণ মাহত ইজ দেৱতাক স্মৰণ কৰি নিজৰ বগা ঘোঁৰা বলি দি মুংডুং চুন খামৰ প্ৰথম ৰাজধানী ৰূপে প্ৰতিষ্ঠা কৰি আহোম ৰাজত্ব পাতনি মেলিছিল ইয়াত ধুনীয়াকৈ লিখা আছে চাব পাৰে বহুত আগৰ পৰা আহিম বুলি ভাবি আছিলোঁ আহিব পৰা নাছিলোঁ আজি ফাইনেলি আহি মই মানে বহুত সুখী আৰু এটা ৰহস্যময় কথা যেতিয়াৰ পৰা এই থান স্থাপিত হৈছে তেতিয়াৰ পৰা আজিলৈকে মানে কোনো ধৰণৰ পাতিকাৰী এই থানৰ ওপৰেদি যোৱা নাই বুলি ইয়াত কৈছে মানে যে তেতিয়াৰ পৰা আজিলৈকে পাতিকাৰী অহা দেখা নাই বুলি কৈছে চ' সেয়া বহুত আচৰিত কথা তেওঁ আহি আছে মানুহবিলাক আমিতো যাবলৈ হৈছে মাইনা ক'ৰ পৰা আহিছা তোমালোকে ফিলবাৰী তুমি ইমান ওপৰলৈ আহিব পাৰিলা আহিছে আমি বাৰেকুৰিত আৰু ইয়াৰ মোক পূৰা হেলমেট লৈ থাকিব দিছে সি পূৰা হাত জোকাৰি আহি আছে মই গৈ আছোঁ আৰু এইকেইটা লৈ কৈ দিছোঁ এইকেইটা মোক ল'বলৈ দিছে আৰু তোমাক পূৰা হাত জোকাৰি আহি আছে পাটলেং কি নাম বৰবৰুৱা এই গড়টো নিৰ্মাণ কৰিছিলে আৰু এই গড়টো গৈ পাইছেগে মাৰ্ঘেৰিটালৈকে তো ইমান ডাঙৰ এটা গড় আপোনালোকে সকলোৱে চাবলৈ আহক এই ৰশ্মি ইমান কষ্ট কৰি পিনি আপোনালোকক দেখুৱাইছে সকলোৱে আহক আৰু চাই যাওক আচলতে আৰু যিটো আপোনালোকে দেখিছে চিৰি 1056টা 1056টা মান চিৰি আছে বুলি জানিবলৈ দিছে তো যদিও আপোনালোক আহে হয়তো চিন্তা কৰিব পাৰে যে ভাগৰ লাগিব নেকি বা তেনেকুৱা ধৰণৰ কিবা হ'ব নেকি কিন্তু ভাগৰ নালাগিব চাগে কাৰণ জেগাই মানে জিৰণিস্থলী অকণমান বনাই দিয়া আছে তো জিৰণি লৈ আপোনালোকে আহিব পাৰিব সপৰিয়ালে আহক সম্পূৰ্ণ পৰিৱেশটো উপভোগ কৰক আৰু চিৰিকেইটা যে দেখিছে ইমানো মানে বৰ সাংঘাতিক ডাঙৰ চিৰি নহয় ইমানটোমান হ'বগৈ খুবেই ভাল পাব ঠিক আছে টিপাম আহিছিলোঁ ভাল লাগিলে আৰু যদি আপোনালোকৰ ভিডিঅ'টো যদি অলপমান হ'লেও ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকলৈ ন'টিফাই হৈ থাকে চ' গাইজ বাই বাই